ভালনে সকলোৰে মোৰ পিছে একেবাৰে বেয়া মানে এয়া চকু দেখিয়ে গম পাইছে খুব চৰ্দি লাগিছে হঠাৎ বৰষুণ দিয়াই নেকি নাজানো চৰ্দি একদম ক'বই পৰা নাই আজি সেইবাবে ভাবিলোঁ পাৰ মাংসকে খাওঁ আজি পিছে মই মোৰ ঘৰত আছোঁ মানে মোৰ মাৰ ঘৰত সেইবাবে আজি মই নবনাওঁ মায়ে খুব ধুনীয়া পাৰ মাংস বনায় আজি মায়ে বনাব পাৰ মাংস আৰু মই কেৱল ভিডিঅ'হে ল'ম পাৰ মাংসৰ কেনেকৈ বনায় সেয়া মই আজি আপোনাক দেখুৱাম সদায় মই বনোৱা ৰেচিপিয়ে দি থাকোঁ আজি মোৰ মায়ে কেনেদৰে বনায় সেয়া আপোনালোকক দেখুৱাম এয়া পাৰ মাংসখিনি কাটি বাছি লোৱাৰ পিছত তাত সকলো মছলা মায়ে এড কৰি দিছে কটা পিঁয়াজ কেইফুটামান নহৰু দি দিছে নিমখ হালধি তাৰপিছতে দিব জিৰা গুড়ি ধনিয়া গুড়ি এই গোটেইখিনি দি ভালদৰে সানি লৈছে তাৰপিছত ইয়াতে অলপ মিঠাতেলো দিব সকলোৱে নিজৰ মাকৰ হাতৰ কিবা এবিধ মাংস খুব প্ৰিয় থাকে নহয় জানো তাৰপিছতে কেৰাহীত পাঁচফোৰণ দি শুকান জলকীয়া এটা দিছে কেইখিলামান তেজপাত দি দিছে আৰু সেই তেলখিনিতে ভাজি লৈছে পিঁয়াজ এয়া অমিতা আৰু আলু বেলেগকৈ কাটি লৈছে মানে পাৰ মাংস আজি অমিতা আলু আৰু জালুকেৰে বনোৱা হ'ব তাৰপিছতে এইখিনি খুব ধুনীয়াকৈ লৰাই দিছে ভালকৈ অলপ সময় ভজা হোৱাৰ পিছতে দি দিছে আলু আৰু অমিতাখিনি তাৰপিছতে দি দিছে আদা নহৰু খুন্দি লৈছে মিক্সিত পেষ্ট বনাই লোৱা নাই কেতিয়াবা পেষ্ট বনায়ো দিয়ে সেইখিনিতে অকণমান গৰম মছলা আৰু মিট মছলাও এড কৰি দিছে এয়া মাংস ভাজি হোৱাৰ পিছতে মোৰ বাবে অকণমান এনেদৰে কাঢ়ি থৈছে ভজা মাংস খাই মই ভাল পাওঁ সেইবাবে থৈ দিছে এনেদৰে মাংসখিনি ভাজি হোৱাৰ পিছতে পানী দি দিছে এয়া মই ভজা মাংসৰ প্লেটখন লৈ খাই চাইছোঁ এপিচ বিৰাট টেষ্টি হৈছে দেই বহু দিনৰ মূৰত খাইছোঁ পাৰ মাংস তাৰপিছতে আঞ্জাখন উতলি আছে এতিয়া ঘৰত জলকীয়া নাই বাবে মানে কিনা জলকীয়া নাই বাবে ভাবিলোঁ চোতালত থকা জলকীয়া কেইজোপাৰ পৰা কেইটামান কেঁচা জলকীয়া লৈ যাওঁ শুকান গুড়ি জলকীয়া দিয়াতকৈ কেঁচা জলকীয়া জালুকটো দিয়াই যাব অলপ জ্বলা হ'লে মাংসখন মোৰ চৰ্দিটো সোনকালে ভাল হ'ব বা মই অলপ হ'লেও ৰিলিফ পাম তাৰপিছতে ঘৰৰ চোতালত থকা এয়া জলকীয়া দুজোপাৰ পৰা মই কেইটামান কেঁচা জলকীয়া ছিঙি লৈছোঁ লগতে ঘৰৰে নেমু এটাও মই ছিঙি লৈ গৈছোঁ এয়া দেখিছেনে এয়া হৈছে জালুক কেইটামান খুন্দি লৈছে আৰু কেঁচা জলকীয়া মই 3টা দি দিছোঁ মানে লৈ লৈছোঁ মায়ে এনেদৰে কাটি জলকীয়া 3টা দি দিছে আঞ্জাখন এটা ৰং উঠি গৈছে নহয়নে আঞ্জাখন হোৱাৰ পিছত মায়ে মোক কৈছে বাকীখিনি ভিডিঅ'টো লহি তাৰপিছত মই ভিডিঅ'টো ল'লোঁ আৰু এয়া পটল ভাজিছিল আজি থালিখনত কি আছে মই একেবাৰে দেখুৱাইছোঁ এই থালিখনৰ কিন্তু এবিধো মই বনোৱা নাই দেই গোটেইখিনি মায়ে বনাইছে এয়া পাৰ মাংস অমিতা আৰু জালুকেৰে বনোৱা তাৰপিছতে আছে পটল ফ্ৰাই ভজা মাছ কেঁচা জলকীয়া নেমু ঘৰৰে জলকীয়াও ঘৰৰে বাকীখিনিহে কিনা তাৰপিছতে এয়া হৈছে মাছৰ মূৰেদি অমিতাৰ খাৰ আৰু খুব তৃপ্তিৰে দুপৰীয়াৰ সাজ খালোঁ আজি গোটেইখিনি মায়ে বনাইছে মাৰ হাতেৰে আজি গোটেইখিনি খালোঁ খুব সোৱাদ লগা হৈছে বহুদিনৰ মূৰত ঘৰলৈ অহা যায় প্ৰায় 2-3 মাহৰ মূৰতহে ঘৰলৈ আহোঁ কেইদিনমান থকাকৈ আহোঁ সেইবাবে আৰু এইকেইদিন মায়ে নিজৰ হাতেৰে বনাবলৈ মোক খুৱাই ভাল পায় তাৰপিছতে হোৱাৰ পিছতে তামোল এখনো খাই লৈছোঁ আজিৰ ভিডিঅ'টো কেনে পালে জনাব এতিয়ালৈ ইমানেই